ওয়েলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ কেবি ব্লগ। আজি আমি আহি আছোঁ গুৱাহাটীত দীঘলী পুখুৰী চাবলৈ। দীঘলী পুখুৰী গুৱাহাটীত বহুতে দেখিবও পাৰে বা কিছুমানে নেদেখিব পাৰে, গতিকে আজি বলক আমি দীঘলী পুখুৰী মই দেখুৱাওঁগৈ। নতুন নতুন ছাবস্ক্ৰাইবাৰ আছে, কিছুমান সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতি দেখা নাই। গতিকে বলক গুৱাহাটী দীঘলী পুখুৰীত চাবলৈ গৈ আছোঁ এতিয়া আমি। তাৰপিছত আমি যাম চিৰিয়াখানা, গতিকে বলক এতিয়া দীঘলী পুখুৰীত আমি চাই লওঁগৈ। আসাম ডাউন টাউন। ফাইনেলি আহি পেলাই আমি দীঘলী পুখুৰীৰ পৰা ৰখি আছোঁ। এতিয়া দীঘলী পুখুৰীৰ পৰা আমি ভিতৰলৈ যাম। এয়া আমাৰ লগত পূৰা পল্টন আছে। এতিয়া আমি দীঘলী পুখুৰী তেওঁলোকে অলপ বাহিৰৰ পৰা দেখিছোঁ। এতিয়া আমি ভিতৰলৈ যাম দীঘলী পুখুৰী। গতিকে ব'লো আমি গুৱাহাটী দীঘলী পুখুৰীটো চাই আহোঁগৈ এবাৰ গৈ আপোনালোকক ময়ো চাম, আপোনালোকক দেখুৱাম। ব'লক তেতিয়াহ'লে। এতিয়া আমি দীঘলী পুখুৰী গেটত সোমাইছোঁ। দীঘলী পুখুৰী গেটত সোমাই গ'লি। আই লাভ গুৱাহাটী ওলাই গ'লে এয়া দীঘলী পুখুৰী আই লাভ গুৱাহাটী। ৰ মই ভিডিঅ' বনাইছোঁ আই লাভ গুৱাহাটী এতিয়া নহয়। এয়া একদম পূৰা ধুনীয়াকৈ মাৰিম। এতিয়া আমি প্ৰথমে ইয়াত ফটো শ্বুট কৰি লওঁ। গতিকে ব'লক। তোৰ মানে দীঘলী পুখুৰীটো ভিতৰলৈ আমাক সোমাবলৈ নিদিলে কেলৈ মানে এতিয়া 7টা বাজিছে। 7টা বজাত বোলে দীঘলী পুখুৰী নুখোলে দুৱাৰ গেট থৈ। এতিয়া দীঘলী পুখুৰীটো আমি সোমাবলৈ নিবলৈ ফটো দুখনমান শ্বুট কৰিলোঁ আৰু আমি দেখাই দিছোঁ আৰু বাহিৰৰ পৰা অলপ দেখুৱাই দিছোঁ। কিবা আছে মানে এনেকৈ জগি কৰি আছে, এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। ভিতৰলৈ আমি এনেকৈ ভিতৰলৈ মানে অলপ দেখাব নোৱাৰিলোঁ আৰু বন্ধ দেখি, গতিকে বেয়া নাপাব। এতিয়া আমি চিৰিয়াখানালৈকে যাম। গতিকে চিৰিয়াখানাখনকে দেখুৱামগৈ। মাধৱদেৱ কলাক্ষেত্ৰ বা কিবা মাধৱদেৱ কলাক্ষেত্ৰ চাবলৈ যাম। শংকৰদেৱ কলাক্ষেত্ৰখন দেখুৱামগৈ। গতিকে ব'লক শংকৰদেৱ চিৰিয়াখানা সেইখনকে চাওঁগৈ। এতিয়া বন্ধৰ কাৰণে দেখুৱাব নোৱাৰিলে আপোনালোকক। এতিয়া বাহিৰৰ পৰা অকণ দেখুৱালে সেই চাই আছোঁ, তথাপি পৰা নাই দেখুৱালে। ব'লক আমি চিৰিয়াখানা চাওঁগৈ। গাইছ সেইখনত আপোনালোকক মই এটা সৌন্দৰ্য বস্তু দেখাম, চাই লওক কি মজাকৈ আঁকিছোঁ। এতিয়া গছজোপাত কি মজাকৈ আৰ্ট কৰিছে। গছজোপাত মানে বহুত মজা আৰ্ট কৰিছে। চব মানে গছজোপা মজা লাগিছে। মজা পেইণ্টিং আৰ্ট কৰিছে দেখিছেনে। গুৱাহাটীত কিছুমান জেগাত প্ৰদূষণ সৃষ্টি হৈছে যে, কিন্তু কিছুমান জেগাত বহুত এতিয়া ভালে আছে। এই আপোনালোকে এই দীঘলী পুখুৰী চাইডতে চব গোটেই গছ গছৰ পৰা ধৰি পূৰা গোটেই পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে। তেনেকৈ সেউজীয়া কৰি ৰাখিছে আপোনালোকে দেখিছে নহয়। গোটেই পৰিৱেশটো কিছুমান জেগাত গুৱাহাটীত একদম বহুত প্ৰদূষণৰ সৃষ্টি হৈছে, কিছুমান জেগাত পূৰা একদম গছ গছনি পূৰা সেউজ কৰি ৰাখিছে জেগাটো পূৰা ধুনীয়াকৈ। আজিৰ পৰা দীঘলী পুখুৰী পায় সৌন্দৰ্য কি মানে বহুত সৌন্দৰ্য, বহুত ধুনীয়া লাগিছে দেখি আৰু মানে গছ গছনি পূৰা সেউজীয়া। আমি ৰাতিপুৱা 7টা বজাতে আছোঁ গুৱাহাটীত। এতিয়া দীঘলী পুখুৰী দেখুৱাব নোৱাৰিলোঁ, গতিকে বেয়া নাপাব আপোনালোকে আৰু। এইফালে চাফাই কৰি আছে এইফালে এনেকৈ দেখিছে মানুহে পূৰা জগিং কৰি আছে। এতিয়া আমিও জগিং কৰি থাকিলে খিয়াই হৈছে আৰু পূৰা ৰাউণ্ড দি ফুৰিছোঁ। এতিয়া আগত পিছত আৰু আহিছে, আগত সিহঁতি গৈ আছে, পিছত আৰু আহি আছে আমাৰ। গতিকে ব'লক গ'লে আৰু গৈ থাকোঁ যিমান পাৰে। দেখিছে নাও আছে ইয়াত, নাওবোৰ চাগে বেয়া হ'লে নচলে ন আৰু। এনেকৈ গৈ পাই আছোঁ গুৱাহাটী। ফাইনেলি গাইছ আমি এইটো দীঘলী পুখুৰী পাৰ আমি এটা অদ্ভুত বস্তু দেখিবলৈ পাই আছোঁ। মানে কি বস্তু আপোনালোকে দেখা আছে যে মানে বহুত অদ্ভুত টাইপৰ বস্তু এটা মানে কি বুলি ক'ম এতিয়া আৰু। সেয়া চব চালক কি মজা এখন দেখিছেনে আপোনালোকে। দেখিছেনে যুদ্ধত যেতিয়া এখন টেংকাৰ আমাৰ দৰকাৰ আৰ্মিবিলাকে টেংকাৰখন লয়। দেখিছে এইখন টেংকাৰ। এতিয়া ভিতৰৰ পৰাতো আমিও যাব পৰা নাই, আপোনালোকক এনেকৈ দেখাম। বাহিৰৰ পৰা দেখাই গৈছোঁ টেংকাৰখনকে দেখিছে। আগলৈ আছে এখন ৰকেটখন দেখাই আছোঁ ব'লক। আহি আমি এইখন গৈ পালোগৈ ৰকেট যুদ্ধৰ ৰকেট দেখিছে এইখন আপোনালোকে দেখিছে ৰকেটখন আমি দেখি গ'লোহি। ৰকেট যুদ্ধৰ ইয়াত চব যিটো বস্তু ব্যৱহাৰ চব আছে, ৰকেট আছে পৰা ধৰি চব আছে। আৰু আমি কিন্তু ওচৰৰ পৰা দেখাব পৰা নাই, গতিকে বন্ধৰ কাৰণে ওচৰৰ পৰা দেখাব পৰা নাই। আমি বাহিৰৰ পৰা এনেকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ, তথাপিতো অলপকৈ আৰু টেংকাৰখন এইখন দেখিলি। ব'লক আৰু কিবা কিবি চাওঁগৈ কি আছে। তো ফাইনেলি আহি পেলাই আমি চিৰিয়াখানা গেটৰ সন্মুখত ৰখি আছোঁহি। এতিয়া আমি গেটৰ চিৰিয়াখানাৰ ভিতৰলৈ যাম। এতিয়া ফাইনেলি আমি আজি চিৰিয়াখানা চাম, আপোনালোকক দেখুৱাম। গতিকে ব'লক চিৰিয়াখানাখন চাওঁগৈ এবাৰ। তো ফাইনেলি আমি আহি আছোঁ চিৰিয়াখানাৰ ভিতৰত। এইফালে এইটো খ্যাতি এইফালে হিমাংশু, আগত বান্দোল এটাও আছে। ফাইনেলি আহি আমি চিৰিয়াখানাৰ ভিতৰত। তো চিৰিয়াখানাখনকে ব'লক আপোনালোকক দেখুৱাই লওঁ, ময়ো চামগৈ আৰু এতিয়া ব'লক। আপোনালোকে এইটো সোণালী বান্দৰ হয়, ইয়াত সোণালী বান্দৰ আছে, আগলৈ আৰু বান্দৰ আছে, দেখুৱাই আছোঁ ব'লক। এয়া আপোনালোকে দেখা পাইছে কাছৰ আছে, এইফালে কাছৰ ইয়াত দেখিছে কাছৰ, এইফালেতো সোণালী বান্দৰ আছে, এইটো ইফালে আৰু কিবা বান্দৰ আছে।
এইফালে কাছৰ আছে আৰু আগলৈ কিবা কিবি আছে দেখুৱাই আছোঁ বলক। পৰিস্থিতি দেখিছে কিমান মজা মানে সুন্দৰ। আগত এইফালে বান্দৰ আছে চিম্পাঞ্জী বলক দেখুৱাই আছোঁ এটাতো। আগলৈ দেখিব পাইছে এইফালে ডবল ডবল পুৰা ডাঙৰ ডাঙৰ গছ। দেখিব পাইছে এইটো এটা ক'লা বান্দৰ। হাই 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 দেখিছে ক'লা বান্দৰ। आगे भी है रे বান্দৰ। এই বান্দৰটোৰ নাম হৈছে হলু বান্দৰ। ইয়াত লিখি থোৱা আছে হলু বান্দৰ। এই আগলৈ যাবি নেকি? সিহঁতকেইটা যাবি নে? বান্দৰ আছে তাত। ঐ আগলৈ দেখিছে এইবোৰ বান্দৰ, দেখিছে বান্দৰ। এফালে পুৰা বান্দৰ চান্দৰ পুৰা হুলস্থুল। ইফালে আছে হৰিণা পহু। চাই লওক হৰিণা পহু বলক বলক ওচৰ পৰা দেখাইছোঁ বলক। এয়া আপোনালোকে দেখিব পাইছে এয়া হৰিণা পহু। এইফালে এইটো পিংকুৱে একদম ক'বই নোৱাৰে একদম পইচা দি আছে। অঁ সৰহ পহু দেখিছে আপোনালোকে। কি মজা দৃশ্য। এতিয়া আপোনালোকে চাওক চাওক ধনেশ পক্ষী পুৰা গছৰ ওপৰত আছে। ধনেশ পক্ষী গছৰ ওপৰত দেখিছে ধনেশ পক্ষী। এইটো ধনেশ পক্ষী, এইটো হলু বান্দৰ হয়। এই ধনেশ পক্ষী মোৰ কেমেৰাত ওলাই গ'ল এইটো ওপৰত। এইটো চা ধনেশ পক্ষী। মোৰ পুৰা জুম হৈ গৈছে ৰে। তো এতিয়া আপোনালোকক দেখুৱাইছে এইটো জিৰাফ। চাওক জিৰাফ, এইটো জিৰাফ। এইটো দেখিছে আপোনালোকে জিৰাফ লগত বগলী এটা আছে। জিৰাফ জিৰাফ দেখিছে আপোনালোকে জিৰাফ। এইটো জিৰাফ হয় আৰু আগত কিবা কিবি আছে হ'বলা। জিৰাফটো চাই লওক। এইটো জিৰাফ জিৰাফ ক'লৈ গ'ল? হ'ব ভিতৰত সোমাই গ'ল। গৈ আছে এইটো চাই এই মোবাইলত ধুনীয়াকৈ লৈ গৈছে। এই দুৱাখনক বোলে যা সোমাই গ'লহি। সেইটো ইয়াৰ ঘৰটোত আছে নেকি? ওখ ওখ ঘৰটোৰ ভিতৰত সোমাই গ'ল। এইটো জিৰাফটো ইয়াত সোমাই গ'ল। এতিয়া সেইটো অঁ সেইটো জিৰাফ যা কিবা আছে নি বাৰু তাত সোমাই গ'ল জিৰাফটো। এতিয়া তো ইয়াত মানে আপোনালোকৰ ইয়াতে মানে জীৱ চৰাই চিৰিকটি আছে। ইয়াত দেখিব পাইছে ইয়াত যিকেইটা ফটো আছে তাত সেইকেইটাই আছে। দেখুৱাই আছেগৈ ভিতৰত গৈ মই ইয়াত দেখুৱাই আছেগৈ বলক। পুৰা মজা মজা ধুনীয়া ধুনীয়া চৰাই আছে দেখিবলৈ পাব আপোনালোকে। এইবোৰ দেখিছে আপোনালোকে। এইটো চাওক এইটো চৰাই দেখিছে। নামটো কি নাজানো বাৰু। হে आवाज है इसका आवाज़ है। वो धनेश धनेशर पोৱালি হয়। धनेश 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 का बच्चा है। আৰু আগলৈ আছে কিবা কিবি এইবোৰ গছ গছনি আছে এনেকৈ চোৱাই নাই। এইফালে ভাটৌ আছে। এইটো চাওক ডাঙৰ ধনেশ দেখুৱাই গ'লোঁ। এইটো পোৱালি আছিলে, এইটো ডাঙৰ বগা কেটেলা পহু। কেটেলা পহু আছে কেটেলা পহু। এইটো চাওক কেটেলা পহু দেখিছে আপোনালোকে। কেটেলা পহু এইটো কেটেলা পহু হয়। এইটো ধনেশ হয়। ধনেশ ডাঙৰ ধনেশ। এইটো কেটেলা পহু। এইটো কেটেলা পহু যা কেটেলা পহু
এই চুকত দেখা নাই বগা কাঠলা এইটো দেখিছে আপোনালোকে কাছৰ এইটো কিবা শালিকা পোৱালি এইটো কাছৰ আছে না পানী দেখোন নাথাকে এই পানী অকণমান আছে দিছে বোলে এয়া দেখিছে পাহাৰীয়া মইনা এইটো মইনা চৰাই পাহাৰীয়া মইনাটো বোলে এইটো কাছৰ আছে মইনা চৰাই আছে এইটো হৈছে লভ বাৰ্ড এইটো দেখিছে লভ বাৰ্ড এইটো আমাৰ কথা আছিলে বাৰু এইটো হৈছে লভ বাৰ্ড লভ বাৰ্ড এইটো কি মজা লাগিছে ন ইয়াত আছে লভ বাৰ্ড আছে ককাটিয়েল আছে বাজাৰী গড় আছে দেখিছে আপোনালোকে আজি কাম কৰিছে নি এইকেইটা আপোনালোকে দেখি পাইছে লভ বাৰ্ড এই ওপৰত এটা কিবা হৈ আছে বোলা কি মজা মজা এইফালে আৰু কি আছে এইফালে আৰু ডেঞ্জাৰ মান আছে এইটো দেখাইছে এইটো হৈছে এইটো ইগল 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 এইটো ইগল হয় এইফালে এইটো আপোনাৰ চিলনী চিলনী দেখিছে কিবা মস্ত মস্ত চিলনী দেখিছে চিলনী ইগল চিলনী আৰু আগলৈ আছে কিবা কিবি আৰু এইফালে একোৱেই নাই এইফালে আছে এইকেইটা দেখিছে হৰিণা পহু শুই দিছে নে শুই দি চাওক গাইছ সেইটো চাওক এইটো কিনো দেখুৱাই আছেগৈ আপোনালোকক বলক সেইটোকো এইটো হৰিণা এইটো হৰিণা পহু দেখিছে হৰিণা পহুকেইটা তাকে সেইটো দেখুৱাই আছিলোঁ নহয় দেখিছে ধনে আছে আকৌ এইটো ডাঙৰ ধনে আছে এইটো দেখিছে এইটো বনৰীয়া মুৰ্গী দেখিছে নে আপোনালোকে এতিয়া বনৰীয়া মুৰ্গী দেখিছে নাই এইটো এটা দেখিছে বনৰীয়া মুৰ্গী এইবোৰ বনৰীয়া মুৰ্গী দেখিছে এইটো কি মজা লাগিছে সিহঁতক দেখি চাওক এইটো মুৰ্গী দেখিছে আপোনালোকে এইটো এটা মুৰ্গী দেখিছে আৰু এটা এফালে আছে এইটো এটা চাওক এইটো দেখিছে মুৰ্গী কি মজা লাগিছে ন চব কি মজা লাগিছে কি মজা মজা লাগিছে লাজুকী বান্দৰ আছে লিখিছে লাজুকী বান্দৰ দেখাই নাই লাজুকী বান্দৰ দাদা লাজুকী বান্দৰ চাহি লাজুকী বান্দৰ এইটো দেখিছে গছৰ পৰা লুকাই আছে দেখি একো নাই ইফালে জিৰাফ আছে বলক জিৰাফ দেখাইছো এইটো জিৰাফ দেখিছে মই ট্ৰেইনত নহয় গাড়ীত আহিছোঁ গাড়ীত মোৰ নাম্বাৰটো পালে ক'ত বাৰু মোক ফটো কওকচোন তোৰ এতিয়া তলৰ পৰা ওপৰলৈ উঠি ভৰি বিষাই গৈছেগৈ আৰু এতিয়া কি আছে জানে বক্সটো চাবই লাগিব এতিয়া কি আছে তাত কি কৈছে কি পানী বাঢ়ে না আগত বাঘ চাওঁগৈ নালাগে এটকা নাখাওঁ নিদিওঁ মই পানী হা নালাগে মই পইচা নিদিওঁ পানী নাখোৱা এই মেকুৰী আছে এই লতা মেকুৰী আছে
কি এইটো নামটো কি বন মেকুৰী চাই লওঁ প্ৰথমে দেখিছে বন মেকুৰী শুই আছে দেখিছে পূৰা ধুনীয়াকৈ বন মেকুৰী শুই আছে ইফালে আৰু ক'ত কি আছে আৰু এইফালেও এইটো বন মেকুৰী পোৱালি হয় এইটো বন মেকুৰী পোৱালি দেখিছে শুই আছে ধুনীয়া ধুনীয়াকৈ কিমান মজাকৈ শুই আছে ন বন মেকুৰী পোৱালিবোৰ আৰু আগলৈ কিবা আছে নি চাই আছোঁ বোলক বন মেকুৰী পোৱালি দেখিলোঁ আৰু আগলৈ কি আছে বোলক দেখুৱাই আছোঁগৈ বোলক এইবোৰ বন মেকুৰী মাংস খায় মাছ নাখায় মাছো খায় কিন্তু ইমান নাখায় মাংস বেছি খায় সেইবোলে নাহিলে দেখোন দে আগত ইয়াত আৰু মজা আছে বে ইয়াত আৰু মজা আছে বস্তু কি ভালুক চালুক আছে নেকি ইয়াত এই বান্দৰ আমাৰ বান্দৰ এইটো চাই কিবা আছে চা এই সজাটোত চা ক'লাকে কি হাতী কিবা আছে তাত পেলাই হৰিণা পহু আছে কিবা বেলেগ হৰিণা সেইটো হেৰি হৰিণা এটা আছে শিং পহু নি এইটো পহু বান্দৰো আছে হ'ব দে দেখিলি না আমি বন মেকুৰী দেখিলি নে এইটো আপোনালোকে দেখিব পাইছে বান্দৰ শুই আছে ইফালে পহু আছে এইফালে দেখিছে পহু বাহিৰতো আছে চাই দিতা তাতহে আছেগৈ বাঘ চাঘবোৰ ইফালে ইফালে মৌৰা চৰাই আছে ই সজাৰ ভিতৰত আছে বোলক আপোনালোকৰ সজাৰ ভিতৰত মৌৰা চৰাই দেখুৱাই আছোগৈ এই বান্দৰ পোৱালিটো বোলো ওপৰত উঠি আছোঁ এফালে যাম চব কি মজা লাগিছে গাড়ী খাই আছে পুৰা নিনমে ইয়াৰ ভিতৰলৈ সোমাব নাই হা তাত ভাতৰ চাই পোৱালি আছে এইটো নিগনি এইটো দিছে বাঁহৰ ঘৰটোৰ ওচৰত নিগনি এটা ঘূৰি ফুৰিছে এইটো নেদেখি বগা নিগনি কি নহয় এইটো নৰ্মেল বল ইয়াত একো কাম নাই কোনো বল তো আপোনালোকে ইয়াত দেখিব ব্লেক পাণ্ডা ক'ত আছে ব্লেক পাণ্ডা আহি যা কি দিছে না ক'লা বাঘ ক'লা বাঘ ভিতৰত সোমাই আছে ওলাই নাহে দেখুৱাব নোৱাৰিলোঁ আৰু ওচৰৰ পৰা ইয়াত কি আছে এই অকল ব্লেক পাণ্ডাই ক'লা বাঘ হৈ গ'ল চব ভিতৰত পোৱালি আছে এইটো পোৱালি এইফালে নাহে এইফালে বাহিৰলৈ নাহে ব্লেক পাণ্ডা হয় এইটো ক'লা বাঘ এইটো বস্তু ইয়াৰ ভিতৰত আছে সৰু পোৱালি চা দেখিছে আপোনালোকে অকণমানকৈ পোৱালি সেইকেইটা এটা হৈ দি চাওক এইটো এটা বাঘ ক'লা বাঘ এইটো এটা নাহে এতিয়া গৈ আছোঁ নাহৰ ফুটুকী বাঘ চাবলৈ ইয়াৰ ভিতৰত আছে নাহৰ ফুটুকী ইয়াত আছে নাহৰ ফুটুকী বাঘ বাঘটো বাহিৰত আছেনে বাঘ
ওপৰলৈ গৈ আছোঁ গাইছ, ওপৰলৈ আহিয়ে আছোঁ পোৱাহিয়ে নাই। হা এই নাৱটো কি আছে? এইকেইটা দেউতা আপোনালোকে দেখিছেনে নাই নাজানিম দেই, অকণমানকৈ ওলাইছে মুখখন। দেখিছে আপোনালোকে অকণমানকৈ বহি আছে। এটা জিভাখন লিয়াই দিছে। তিনিটা আছে। এটা জিভাখন লিয়াই দিছে, দিছে নাই? দেখিছে এইটো লেপাৰ্ড, নাহৰ ফুটুকী। এটা ইয়াৰ অকল নাহৰ ফুটুকীহে আছে। এইটা একদম মেল খাব লাগে। ক'ত? খুলি দিয়া নে? এইকেইটা নিজে লিখিব ইয়াত। এই জানলাবোৰ দিছে একো নেদেখি, একোৱেই নেদেখি। কিবা এটা আছে নি? ইয়াত বেলেগ ধৰণৰ এটা আছে। নাই নেদেখি একো। এতিয়া আমি আহিছোঁ ভালুকৰ বোলে। ভালুক চাবলৈ ক'ত আছে দেখাই আছোঁ। এইটো চব ক'ত আছে? ভালুকটো ক'ত আছে দেখিছে? ভালুক এই দে একে ওপৰতে থাকে। ঐ ভালুক এই ভালুক দেখিছে আপোনালোকে? ভালুক দেখিছে এইটো আপোনালোকে? ভালুক ইয়াত আছে ভালুক। দুটা আছে। গিয়েক ঘৈণীয়েক। ভালুক দেখিছে আপোনালোকে? এতিয়া মতা ধৰি উঠিছে নেকি? জোতা লাগিছে। ই নামি আহিলে, ইয়াৰ হৈ গ'ল। ইও নামি আহিলে, গ'ল আগলৈ যাওঁ। এতিয়া আমি আহি আছোঁ ভালুকটো চাই পেলাই পাইছোঁ লেপাৰ্ড কেট। কোনটো ক'ৰে? অঁ সেইটো এই ফেঙনিটোৰ মাজত আছে। এইটো নিদিলি ক? এই লেপাৰ্ড কেট এটাই আছে। নহয় আছে, এইটো ভিতৰত লেপাৰ্ড কেটবোৰ আগলৈ যাওঁ। আপোনালোকক চব দেখাইছোঁ। মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু দেই। এইটো কি? ক'ত? এই কিবা পহু এটা বুলি কয়। এই কাউৰী ভৰাই দিলে কেলা। এটা পহু চাওক। অকণি পহু। কাউৰী ভৰাই দিছে। শুনিছা শগুন? গাইছোঁ দেখি এইটো শগুন হয়। শগুন শগুন দেখিছে? শগুন কেইবাটা আছে? শগুন 4-7টামান আছে। শগুন আপোনালোকে দেখিছে? এইটো শগুন। আপোনালোকে দেখিছে? এইটো শগুন হয়।
শগুন কেইবাটাও আছে এই দেখুৱাবই নি শগুনকেইটা ভালকৈ লাচি নাজানো শগুন দেখিলে আপোনালোকেতো শগুন এইকেইটা এইটো সিংহ আপোনালোকে দেখিছে সিংহ সেইটো আগৰ পৰা দেখুৱাইছোঁ বলক जंगल का लाजा नहीं है सुन रहे हैं लाजा नहीं लाजा जंगल का लाजा नहीं है आज समूह कितना तेज सांस ले रहा है वही है हाँ वो उधर है इधर है इसमें नहीं मुड़ रहा है वो भी उधर है গাইছ সেইটো চক দেখি এই আমাৰ দেউতাক এইটো ভাগে কামিছিলে এইটো চক গাইছ দেখা পডিকা ৰজা হয় वो वाला हाँ ये अच्छा है जाओ मम्मी को बुलाओ जल्दी बुलाओ जल्दी मम्मी जल्दी आओ टाइगर এটা আছে নেকি ये असली है ये बंगाल बेंगल टाइगर आम्बो देखे होइन दृष्टि फोन झार्छ है तिमीले नगर तिमी दृष्टि देख्यो होइन बरु फोन चाहिँ राख त हेरेर मात्रै फोन राख तिमी এতিয়া আহি পালে গ'লে আমি গড়ৰ গুৰিত গড়াও সুগৰি পহু আছে ইয়াত চাই লওক দেখিছে এওঁলোকে গড় আৰু সুগৰি পহু গড় আৰু সুগৰি পহু আপোনালোকে দেখি আছে এই আগত কিবা পহু এটা আছে অকণমানি হিংসা ইয়াৰ দেখিছে গড় আৰু সুগৰি পহু আৰু আগলৈ কি আছে জানো ओ आगे और कुछ है क्या এই দেখিছে অসমৰ বিখ্যাত এশিঙীয়া গড় কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গড় আপোনালোকে দেখিছে এয়া এইটো আৰু এটা দেখিছে মই গৈছোঁ এইটো দেখিছে আৰু এটা বেংগল টাইগাৰ দেখিছে আপোনালোকে এইটো হৈছে বেংগল টাইগাৰ এইটো মতা নে মাইকী জানো দেখিছে আকৌ এটা বেংগল টাইগাৰ টাইগাৰ লায়ন বাঘ ৰজা বনৰ দেখিছে দেখিছে এইটো বেংগল টাইগাৰ এতিয়া আমি আহি আছোঁ চাবলৈ এইটো নীলগাই এইকেইটা চাওক নীলগাই এয়া দেখিব পাইছে আপোনালোকে নীলগাই এয়া দেখিছে নীলগাই দেখিছে এয়া নীলগাই দেখিব পাইছে আপোনালোকে সৰহকৈ আছে ইয়াতো নীলগাই এই গাইছ আপোনালোকক আকৌ মই ওচৰৰ পৰা গড়টো দেখাবৰ কাৰণে ওচৰলৈ আহিছোঁ দেখিছে আপোনালোকৰ গড়টো চলাই আহি আছোঁ এই গড় আহি গ'ল পাই গ'ল চাওক গড় পিন্ধিবি এইটো চাওক আপোনালোকে গড় আইনো
ৰাইনো দেখিছে। এইটো দৃশ্য চাওক কি মজা দৃশ্য। দেখিছে সেয়া দেখিছে পহু। এইফালে গড় আছে, জুম কৰি অকণ দেখুৱাই দিছোঁ। গড় দেখিছে, এইফালে পহু দেখিছে, পহু পোৱালিও আছে, পুৰা মজা মজা পোৱালি দেখিছে। দেখিছে 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 এয়া কি পহু মই নামটো নাজানো বাৰু, কিবা সুগৰি পহু নে কি পহু হ'বলা। গাইছ এইটো দেখিছে আপোনালোকে, এইটো উট পক্ষী এটা আছে ইয়াৰ ভিতৰত, মই দেখুৱাবলৈ চাই আছোঁ ৰ'ব। এইটো আহিছে এই দেখিছে আপোনালোকে উট পক্ষী দেখিছে, এইটো উট পক্ষী আপোনালোকে দেখিছে। এইটো হৈছে উট পক্ষী। দেখিছে কিমান ডাঙৰ চৰাই, এইটো উট পক্ষী হয়। দেখিছে উট পক্ষীটো আহি আছে এইফালে দেখিছে। এইটো চৰাইৰ নামটো কি, এইটো ইমু। এইটো হৈছে ইমু চৰাই দেখিছে, এইটো ইমু চৰাই দেখিছে, এইটো ইমু। এইটো হৈছে ইমু চৰাই, ই মাৰিলে মানুহ মৰি যাব। এইটো ইমু এটা, এইটো বগা ইমু। এইটো হৈছে বগা ইমু, ইফালে ক'লা ইমু আছে বোলো। দেখিছে বগা ইমু, এইটো ক'লা ইমু আহি আছে এইফালে। এই শিয়ালখিনিয়ে নেদেখালো। এইটো কিমু নহয়, এইটো কিয়া বুলি কয়, এইটো চুৱাৰী। দেখিছে চুৱাৰী দেখিছে। এইটো এটা জাত কাটিলে মানুহ মৰি থাকিব। দেখিছে চুৱাৰী। ঘঁৰিয়াল চাওক, ইয়াত ঘঁৰিয়াল আছে চাওক। এই দেখিছেনে অকণমানকৈ, নাকটো মৰি ভালকৈ দেখা নাই বাৰু। এই দেখিছেনে ঘঁৰিয়ালটো, এইটো ঘঁৰিয়াল দেখিছে। এইটো যে ঘঁৰিয়াল, পাৰত উঠি থকা নাই বাৰু। আৰু এটা এইটো চাওক, চব দেখিছেনে ঘঁৰিয়াল। অঁ আমি নাৰায়ণপুৰ, লখিমপুৰ নাৰায়ণপুৰ। এইটো আপোনালোকে দেখিছে, এইটো এটা ঘঁৰিয়াল দেখিছে। এইটো এটা আগতো আছে এটা, এইকেইটা দেখিছে। এইকেইটা দেখিছে। এইটো দেখিছে, এইফালে আগলৈ আহি আছে। এইটো আপোনালোকে দেখিব পাইছে, এইটো কিবা এটা চৰাই, কি চৰাই নামটোহে নাজানো বাৰু, দেখুৱাই দিছোঁ বাৰু। দেখিছে এইটো চৰাই নামটো কি নাজানো, হাৰ্টগিলা নেকি, এইটো দেখুৱাই দিছোঁ। দেখিছে আপোনালোকে এনেকৈ বিভিন্ন বস্তু দেখুৱাই আছোঁ। ব'লক, এইটো বনৰীয়া ৰাজহাঁহ হ'ব পাৰে, কি বস্তু নাজানো ভালকৈ। ব'লক, এতিয়া আমি চাবলৈ আহিছোঁ অজগৰ সাপ। ব'লক, অজগৰ আমনি লাগি গৈছে ওপৰত উঠিছোঁ।
অজগৰ সাপ আছে ইয়াত বৰক এইটো একো সাপ নাই এইডাল দেখি পাইছে অজগৰ বেলেগ বেলেগ এইডাল দেখিছে আপোনালোকে অজগৰ সাপ দেখিছে আপোনালোকে অজগৰ সাপ খাই পাইছে পৰা পেটলা হৈ আছে এইডাল দেখিছে অজগৰ হয় এইডাল চাই পোৱালি কেলা এইবোৰ কিবা ভেটি সাপ এইডাল ফেটিবে মুৰ্গী ফেটি এইডাল আপোনালোকে দেখিছে মুৰ্গী ফেটি ইয়াত 4-5ডাল মান একেলগতে আছে মুৰ্গী ফেটি হয় ইয়াত আছে নহয় এইটো মনক্লেট কব্ৰা সেইটো কিবা মনক্লেট কব্ৰা এইটো কি সাপ নাজানো আমি দেই মই মুৰ্গী ফেটি এইটো মনক্লেট কব্ৰা মুৰ্গী ফেটি ইয়াত কেইবেডালো আছে নি কেইবেডালো আছে এইটো মনক্লেট কব্ৰা মানে মুৰ্গী এইটো ৰঙা দুমুখীয়া সাপ ঐ ৰঙা দুমুখীয়া সাপ এডাল চাগে চাবহে নোৱাৰি কেলে চাব পৰা নাই চাব নোৱাৰি ৰঙা দুমুখীয়া সাপ এডাল আছে ইয়াত 3ডাল অজগৰ আছে চাওক এই 3ডাল একেলগে আছে ঐ এই কেলা ওপৰলে চা এইটো 4-5ডাল মান আছে 4-5ডাল মান আছে অজগৰ ओ भाई इने ना ছোট ধৰিব চকৰি ফেটি দেখিছে এডাল এডাল হৈছে চকৰি ফেটি ইয়াত নাই এডাল হুলাবাড়ি ও তেৰিকি ये तो হুলাবাড়িয়া কি বাহিৰত এই বেলেগ খাবে ঐ মুঠ খলাইছিল যা এটা কেইবেডাল আছে এনেকুৱা এই বিনে চা কেইবেডাল আছে এই খেবেলা কেইবেডাল সোমাই আছে কেইবেডাল আছে ইয়াত কেইবেডাল আছে চকৰি ফেটি চালো ন আমি Ini apa saya? Selesai. Selesai. Iya, lalu lagi ibu. Kuali macam tu. Itu cah. Itu bell bite python ni kira bell python. নীলাজি গুম্বান ধুন্দুলি ফেটি এডাল ধুন্দুলি ফেটি কোনডাল কোৱাত সোমাই আছে হাজাল কোনডাল কোৱাত সোমাই আছে ভালকে চা মই চকুৰে দেখা নাই হনে ধোৱা কোৱা দেখিছো ওপৰ পাইছে কোনডাল এনে ধুন্দুলি এই ওপৰতে আছে এইডাল কোনডাল এই ওপৰ চকুডাল ও গাইছ এডাল চাওক কুচিয়া কৰে এডাল নীলেজি গুমকা ধুন্দুলি ফেটি এডাল এডালে মজা লাগিছে এডাল চাবি দাদা ফেনা তুলিছে চাই এই ফেনা তুলিছে ফেনা তুলিছে ফেনা তুলিছে চাবে চকুৰে ফেটি দেই ফেনা তুলিছে দাদা এইডাল তাত সোমাই আছে এই কেইবাডালো আছে এইডাল ইফাল হয় এইডাল চা এডাল ফেনা তুলিলে ফেনা তুলিছে ভাল লাগে ফেনা তুলিলে ভাল লাগে এডালে একো নাই তো এডাল আছে কিবা এইডাল কি জানো খাব এই নকৰিবি আৰু আছে এইটো ওপৰত সোমাই থাকে চকৰি ফেটি আহি যাফালে
যাওঁ চকুৰি ফিটি এটাই আছেনে এই দুটা আছে নে তিনিটা আছে এইডাল এডাল এইডাল ক'ৰ এইফালৰ এইফালে এইফালে এইডাল হ'বলা এইফালে এইফালে ইফালে ইফালে বল বল খেৰৰ মাজত সোমাই থাকে এইডাল চাওক আপোনাক সেউজীয়া এইডাল অকণমানকৈ জিলিকিবও পাৰে নিজিলিকিবও পাৰে সেইডাল সেউজীয়া এডাল গাইছ এতিয়া আমি দেখিছোঁ এইটো কেটলা পহু কাইটিডালহে দেখিব মই কাইটিডাল দেখি আছোঁ এইটো কেটলা পহু আৰু ক'ত কি আছে এইফালে হৰিণা চলো চলো ইহাতে চলো দেখিছে কেটলা পহু এইটো কেটলা পহু দেখিছে আৰু এইটো কিবা বামুণ নে কি এইটো বান্দৰটো আহিছে বামুণ বান্দৰ আছে বামুণ নে বামুণ জানো আপোনালোকে কি ক'বচোন মোক কমেণ্টত এইফালে এইটো হাৰ্টগিলা আছে ই তাত হাৰ্টগিলা আছে এইটো কৈছে বামুণ এইটো বামুণ হয় আমি চিৰিয়াখানাৰ পৰা জীৱ জন্তু চব বস্তু চাই মেলি আহিলোঁ এতিয়া চিৰিয়াখানাৰ পৰা ওলাই আহিছোঁ যাব ঘৰ এয়া আকৌ টাউন ষ্টেচনত থাকি মানে ক'ৰবাত থাকিবলৈ আমি যাবলৈ ওলাইছোঁ আকৌ এতিয়া ইয়াৰ পৰা গৈ আমি কিবা এটা খাই মেলি চিধা আকৌ গাড়ী লৈ যামগৈ গতিকে কিবা এটা খাই লওঁগৈ ব'লক তো আমি চিৰিয়াখানাৰ পৰা ওলাই আহিলোঁ এতিয়া ওলাই আমি তৰমুজ খালোঁ তৰমুজ অলপ বেগত হ'লে এতিয়া আমি কুঁহিয়াৰ ৰস খাম এয়া কুঁহিয়াৰ দাদাই কুঁহিয়াৰ পেৰিবলৈ ধৰিছে দাদাই পূৰা কুঁহিয়াৰ পৰি আছে ঘৰত পূৰা কুঁহিয়াৰ পৰি আছে এতিয়া আমি কুঁহিয়াৰ ৰস খাম এতিয়া দাদাই এতিয়া কুঁহিয়াৰ ৰস খাই আছোঁ কুঁহিয়াৰটো খালোঁ ইমানতে ভিডিঅ'টো সামৰণি হৈছে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব গতিকে বাই বাই টাটা আৰু এটা ভিডিঅ'লৈ আহি আছোঁ গুৱাহাটী পাৰ্ট 2লৈ আহি আছে গুৱাহাটী পাৰ্ট 1 হ'ব গুৱাহাটী পাৰ্ট 2 আহি আছোঁ গতিকে বাই বাই